বনাই এনে খাব লাগে বনাব নাই গাড়ী কেইটাই মোক দিনা মই লং দি itu deh tuh शाबाश बेटा topoloknya pola belah itu dari del. Hello guys, welcome back to channel Asam Vlog. Tamane আজি ঘৰত নাই ঘৰত মানে এই লগতে ঘৰত আছে ঠিক এটা ঘৰত তিনটা চিনে নাই ভাই মই কৈছিলো এই আগৰ ব্লগটোত দেৰি বুলি ঘৰত আছো মানে ঘৰত কানা তৰেংকে ৰাতি আছিলো তাৰপা টিভি চাইছো টিভি চাই কিয় বনাই এনে খাব লাগে বনাব নাই গাড়ী কেইটাই তাৰমানে আজি আমি এক জাগাত ফুৰিবলৈ যাম তিৰিঅলা মায়াক আমলৈ ক'বাত গিছে মেগী আহি গ'ল এয়া এটা আগতে লৈছিলে মই আনবা আলহাতে আনচা আনিছিলোঁ সেই মেগীখিনি মই ল'লোঁ খাঙি পাৰ মানে খাই লৈ ফুট মাৰিব লাগিলে সিহঁতৰ মায়া খাতে আহিলে ল'ব নানোতে হ'লে আহিলে মায়া খাতে খাই লৈ যাব লাগিল আৰু খাই লৈ আছোঁ খাওয়া হৈ গ'ল যাওঁ আমি ঘৰৰ পৰা ওলাই আহি আমি ৰাস্তা পাই গ'লোঁ আৰু আমি যাইছোঁ শান্তিপুৰত তাৰমানে নদী আছে সেনেকৈ নদীত সাঁকো এখন আছে আমি সাঁকো চাবলৈ যাইছোঁ আৰু আমি সাঁকো চিনি নাপাওঁ কাৰণে যাই আছোঁ চাবলৈ আৰু আপোনালোকে যদি সাঁকো চিনি পায় যেনে কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব আৰু মানে তেনে ভিডিঅ'টো চাই থাকক চাই থাকক কেনেকুৱা পৰিস্থিতিটো আকৌ ইমান মানুহ থাকিব নেকি ভাবিছোঁ বেছি চাব লগা বস্তু নাই সাঁকৰিটো আছে আৰু গা ধুব পাৰে অলপ চলপ সেই আৰু আমি গা ধুবলৈ আহিছোঁ আৰু গৰমৰ কাৰণে আহিছিলোঁ আৰু তাহাঁত দুটা আহোঁ লৈছিলোঁ আহে দুটাই মই এটা কাৰণ লগ ধৰিছিলোঁ সেই তাৰমানে নাহোঁ বুলি ক'লা এনেকৈ আমি কেইটা আহি গ'লোঁ আৰু বহুত জোৰ জবস্তি কৰি আনা নহ'লে তাৰমানে আগত গা ধুব লৈছোঁ এনেকৈ গা ধুব নিদিলোঁ সেনেকৈ আগত লৈ আহিছোঁ ইয়াতে এনেকৈ আহি গ'লোঁ মানুহ আছে মোক দিনা মই লং দি itu deh tuh शाबाश बेटा topoloknya pola belah itu dari del আৰু সেইটোতে বোলে গা ধুতে মই গা ধৰিছোঁ না আৰু কৈছোঁ না ইয়াতে চাবলগীয়া বস্তু নাই আৰু অকল সাঁকোখনে আছে সাঁকোৰ বাহিৰে একো নাই চলা হৈ যাওঁ না কেইটা খাবনটো ভিজা চলাটো ভিজালে অধিকা হ'ব তোৰ যাওঁতে ইমান ৰ'দ দিবা সিমান গৰম লাগি থাকিব পল্লা গোটেই কাপোৰ কাৰণে মোটা দিলে মই যাব পৰা আছিলে আৰু মোবাইল চোবাইল মোটাতে আছে এতিয়া কৈছোঁ না গা নুধুম বুলি অলপ পৰা নাই আহিলোঁ আৰু মানে দেখাবৰ কাৰণে আৰু মানে খাই আৰু ঠাণ্ডাত
কামটোত যায় না বামনি গাঁৱত গা ধুম এটা অলপ চব দেখাই আৰু ভিডিঅ'ত এটা সমাপ্ত কৰিম বলক বেয়া কলা পেলাইছে একদম বৰষুণ দিব আৰু চাইকেলৰ মাতটো বহুত আছে চাইকেল বেয়া মানে পানী পৰি পৰি বেয়া হৈছে এইটো চা মোৰ ভাই নকল কৰিছে না ব্লগ বনালে খং উঠে মানে কি কয় কেমেৰা কথা টান পায় মুখা নেদেখায় আৰু সকলো যাবলৈ ভালছিলাম বৰষুণ দিব আৰু বৰষুণ গা ধুলি বহুত ভাল লাগলা হয় ঠিক আছে তাৰপৰাতো গুচি যাম আৰু মানে ভিডিঅ' সমাপ্ত কৰিম আৰু নেক্সট ভিডিঅ'ত ভালকৈ যাবৰ টাইম নাপাওঁ যাব ঘূৰিব নাপাওঁ এতিয়া বৰষুণ চাই আহিব আৰু মানে কি হয় একদম খঙতে এনেকৈ নকল আছে মোৰ পুৰা নকল কৰিছে এই চুচকেইটা আহি পালোঁ আমি তাৰমানে গা ধুই আছোঁ তাৰমানে বেয়া পানী গিলানি চাওঁ আৰু গা ধোৱা খাই দিছোঁ ৰ এই গা ধুই আছে বেয়া গা ধুইছে তাৰমানে আমিও গা ধুম গা পা ধুই বা যাব লাগিল ধৰক কম্পিউটাৰ ক্লাছ আছে কিন্তু গা পা ধুই গুচি যাম চৰকাৰ আমাৰ গা ধোৱা হৈ গ'ল চুচকেটত এনেকৈ আমি যাবলৈ ওলাইছোঁ আৰু বতৰটো কি একদম মহিমা পুৰা চাওঁ না কলা মলা পেলাইছে একদম বতৰৰ মহিমা এনেকৈ কিবা ঘৰত যাওঁ এনেকৈ বতৰটো একদম কলা মলা পেলাইছে না এনেকৈ বেছিভাগ গা ধোৱা নোৱাৰা আৰু টাইমো বহুত হ'ল ঘৰত যাওঁ একদম ইমান দূৰলৈ কিছু নহ'লে বতৰৰ বেয়া একদম এনেকৈ যাম ভিডিঅ' যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব নকৰিলে আৰু শ্বেয়াৰ কৰি দিব আৰু এইখিনিয়ে আপোনালোকে যদি মোক ছাপোৰ্ট কৰে মই ভাল ভাল ভিডিঅ' দিব পাৰিম আৰু এনেকৈ মই ব্লগ ভিডিঅ' নিচিনা চাইকেল মই যাব নোৱাৰোঁ লকডাউন আমাৰ মানে এনেকৈ আৰু দিম এনেকৈ ঘৰুৱা ভিডিঅ' দিম এনেকৈ অলপ ব্লগো দিম এনেকৈ